বজাৰত লাগিছে জুই, বিজেপি আছে শুই। ঢিঙত কংগ্ৰেছৰ জনজাগৰণ অভিযান কাৰ্যসূচী ৰূপায়ণ। সমগ্ৰ ৰাজ্যৰ লগতে ঢিঙতো বত্ৰদৱা ব্লক কংগ্ৰেছ আৰু দলংঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত আজি জনজাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা বিজেপি চৰকাৰৰ দ্বাৰা দেশৰ বিত্তীয় ব্যৱস্থাপনাৰ ভুল পৰিচালনাৰ বিৰুদ্ধে আজি কংগ্ৰেছে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। বত্ৰদৱা আৰু দলংঘাট ব্লক কংগ্ৰেছে যৌথভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে ঢিং ৰাজীৱ ভৱনত। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বত্ৰদৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ লগতে প্ৰায় ৫ শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰি মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী গো বেক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ। সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ কৰ্মীসকলে গাঁৱত ৰাতি থাকি এই মূল্যবৃদ্ধিয়ে মানুহক যি জুৰুলা কৰিছে তাৰ খবৰ লৈ তাত থাকি ৰাইজৰ পক্ষত জনজাগৰণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল। তাৰে পৰিপ্ৰেক্ষিতত যোৱাকালি আমি চামগুৰি সমষ্টিত ৰাতি থাকিলোঁ আৰু তাৰ লোকসকলক লগত লৈ ৰাইজৰ পক্ষত থাকি মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছিলোঁ, দাবী জনাইছিলোঁ। আৰু আজিও ঐতিহাসিক এই বত্ৰদৱাত বিধায়িকা শিৱামণি বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি আলোকে দেখিছে দহুবন কাটি কৰি এই ঠাণ্ডাত বা পথাৰৰ ধান কাটাৰ এই সময়তো অজস্ৰজন আহি এই জনজাগৰণৰ যাত্ৰাত আমাক অংশগ্ৰহণ কৰিছে আৰু চৰকাৰক কৈছে যে চৰকাৰ অহংকাৰ কমাওক, আপোনালোকে মাটিত নামক আকাশত উপঙাটো আপোনালোকে বাদ দিয়ক, মাটিৰ কেঁচা মাটিৰ গোন্ধ আপোনালোকে লওক। আজি আপোনালোকে দেখিছে যি চৰকাৰে মিতব্যয়িতাৰ কথা কয়, এই বিজেপি চৰকাৰে আজি নগাঁৱলৈ হেলিকপ্টাৰলৈ আহে। আজি য'ত ১,০০০-২,০০০ টকা অহা যোৱাত খৰচ হ'ব লাগে, ১০ লাখ টকা তেওঁলোকে একদিনত কেৱল আকাশত উৰোতে খৰচ কৰে। এই চৰকাৰখনে গোটেই মানুহখিনিক বিপদত পেলাইছে। কৰোণাৰ সময়ত মানুহৰ হাতত টকা পইচা নাই, এই সময়খিনিত মানুহৰ ক্ৰয় ক্ষমতা কমি গৈছে, প্ৰত্যেকটো বয় বস্তুৰ দাম বৃদ্ধি কৰিছে আৰু আপোনালোকে দেখিছে মদৰ দোকান পদূলিয়ে পদূলিয়ে খুলি আজি মানুহক মাতাল কৰিব বিচাৰিছে। একফালে ড্ৰাগছ নাইকিয়া কৰিব বিচাৰিছে, কিন্তু আনফালে তেওঁলোকে মদৰ দোকান খুলি আমাৰ উঠি অহা চামৰ কাজি মদাহী বনাব বিচাৰিছে, মাতাল কৰি তেওঁলোকে ৰাজত্ব কৰিবলৈ বিচাৰিছে। গোটেই জাতিটোক আজি তেওঁলোকে হলঠেকত পেলাবলৈ বিচাৰিছে, নতুন চামক তেওঁলোকে মাতাল কৰিবলৈ বিচাৰিছে, যাতে তেওঁলোকৰ এই ধাৰ লোৱা তেওঁলোকৰ কুকাৰ্যবিলাকত খবৰ ল'বলৈ সময় নাপায়, তেওঁলোকে যাতে মাতাল হৈ থাকে। তাৰ কাৰণে মদৰ ৰেভিনিউ ৰাজহ তেওঁলোকক বেছিকৈ লগা হৈছে। এইবোৰী সমস্যাই মানুহক আজি আগুৰি ধৰিছে আৰু সেইকাৰণে আজি বত্ৰদৱাৰ এই ঐতিহাসিক। ঢিঙৰ পৰা নৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ ডে আছাম।